मुद्राम लिखते जिंदाबाद 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 डॉक्टर तुलसीराम जिंदाबाद 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 नरेंद्र मोदी जिंदाबाद 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 डॉक्टर तुलसीराम जिंदाबाद এভিকশ্যনৰ ক্ষেত্ৰত কিবা ইভিকশ্যনতো সেইটো হ'ব অহা 20 তাৰিখে আমি সেই ইভিকশ্যনৰ কাৰ্যসূচী লোৱা হৈছে প্ৰাইম মিনিষ্টাৰ অহাৰ কাৰণে পুলিচ ফ'ৰ্চ পোৱা নাই কিন্তু অহা 20 তাৰিখে আমি সেইটো ইভিকশ্যন কেৱল বকুলাই নে উত্তৰ বৰগুলিতো হ'ব বুকলাইতে হ'ব তলবি নহয় বৰ্তমানলৈকে এতিয়া বুকলাই ইৰিগেশ্যনৰ যিটো কেনেল থকা বাহিন্দাবিলাকৰ তাতে ৰাইজে অভাৱ অভিযোগ বিশেষকৈ যাতায়াতৰ অৱস্থা খুব বেয়া সেইটো নতুন গাঁৱতো হালদিয়াতি যিটো ফ'ৰ লাইনৰ পৰা ইয়ালৈকে অহা ৰাস্তাটো খুব অৱস্থা বেয়া আগতে মই আগত আহিছিলোঁ এইটো ৰাস্তাত যাব নোৱাৰে অৱস্থা বেয়া ৰাইজক মোক আপত্তি কৰিছে আৰু স্থানীয় MEC তথা EM মুধুৰাম লেথে তেখেতে মোক কৈছে যে বাৰে বাৰে সেই ৰাস্তাটো বনাই দিব লাগে আমি IRDFৰ জৰিয়তে সেই ৰাস্তাটো আজি ধৰা হৈছে আৰু আজি উদ্বোধন কৰিব সক্ষম হৈছে এনেধৰণৰ কাৰ্বি আংলঙৰ বহুত ৰাস্তা আমি কাম চলি আছে এতিয়া সেই ৰাস্তাবিলাক এতিয়া উদ্বোধন কৰিবৰ কাৰণে প্ৰায় ৰাস্তাবিলাক আমি ঠিক কৰা হৈছে এনেধৰণৰ বেলেগ বেলেগ কাৰ্যসূচীৰ লগত মিলাই আমি ৰাস্তাবিলাকৰ উদ্বোধন কৰিবৰ কাৰণে কাৰ্যসূচীবিলাক লোৱা হৈছে হয় হয় কি আছিলে ছাৰ আজি তাতে ৰাজ্যপথাৰ স্কুলটো যিটো নেকি আমাৰ সেই স্কুলটো আমাৰ হাইস্কুলটো হাই ছেকেণ্ডেৰী এপ্লিকেশ্যন স্কুলৰ তাৰ 1953তে সেই স্কুলৰ এষ্টাব্লিছ হৈছে কিন্তু 1953ৰ পৰা সেই স্কুলৰ অৱস্থা খুব বেয়া আছে কিন্তু বহুত দিনৰ পৰা মোক কৈ আছে ৰাইজে কৈ আছে 2 বছৰৰ আগতে মোক ইয়াত এই সমষ্টিত মই পাব্লিক ইণ্টাৰেকশ্যনৰ কাৰ্যসূচী লোৱাইছে ৰাইজৰ লগত আলাপ আলোচনা সভাত মই অংশগ্ৰহণ কৰিছোঁ সেই সভাত ৰাইজে মেম'ৰেণ্ডাম কাৰ্ড দিয়া হৈছে লগতে স্থানীয় MEC EM মুধুৰাম লেথিৰ লগত আলাপ আলোচনা কৰি সেই স্কুলটো সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে সেই আঁচনিটো লোৱা হৈছে 3 crores 51 lakhsৰ 52 lakhs 3 crores 52 lakhsৰ সেই স্কুলৰ তাত ছায়েন্স লেবৰেটৰী ৰুম আছে টিচাৰ্ছ কমন ৰুম আছে প্ৰিন্সিপাল ৰুম আছে আৰু লগতে আমাৰ টয়লেটো আছে টয়লেট ব্যৱস্থা আছে তাতে টাচ আছে লগতে ফাৰ্নিচাৰবিলাকত ধৰা হৈছে কম্পিউটাৰত ধৰা হৈছে আৰু G+1 বিল্ডিংটো সেইটো আজি আমি উদ্বোধন কৰিব সক্ষম হৈছোঁ ছাৰ এইখন চাব গ'লে কাৰ্বি আংলঙৰ যি কৃষি প্ৰধান এখন ক'লেও ভুল নহ'ব আৰু নতুন বস্তু বিশেষকৈ মানে কি মুখ্যমন্ত্ৰীগৰাকী কৈ গৈছিলে যে 5টাকৈ যদি মিল অট'নমাছ কাউন্সিলে বনাই দিয়ে তেনেহ'লে মানে কৃষকসকলৰ সেইটো অহা বছৰ বাজেটৰ পৰা আমি এইটো বনাবৰ কাৰণে আমি এতিয়ালৈকে আমি বনা নাই কিন্তু অহা বছৰৰ বাজেটৰ পৰা বনাবৰ কাৰণে আমি ছাৰ নতুন শিক্ষানীতিৰ মতে যিসমূহ হাইস্কুল হাই ছেকেণ্ডেৰী কৰিলে তেওঁলোকৰ যিসকল শিক্ষকক নিযুক্তি প্ৰদান কৰিছে তেওঁলোকৰ কিবা নিয়মীয়াকৰণৰ কথা ভাবিছে নেকি নাই আজিকালি যিটো ৰাইট টু এডুকেশ্যন এক্ট 2006ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া যিটো পাৰ্লিমেণ্টত পাছ কৰাৰ পিছত যিটো এইটো প্ৰভিঞ্চিয়েলাইজৰ কথা নহয় যিবিলাকৰ আপোনালোকে জানে আজিকালি টিচাৰ্ছ কৰিব হ'লে টেট লাগিব টেট কম্পালচৰি এইটো মাষ্টাৰ ডিগ্ৰী পাছ কৰিলে নহ'ব নৰ্মছ থাকিলে হ'ব টেট ইজ কম্পালচৰি যদি প্ৰফেচাৰ কৰিব হ'লে নেট আৰু স্লেট থাকিবই লাগে টিচাৰ্ছ এলিজিবিলিটি টেষ্ট আৰু কলেজ প্ৰফেচাৰ যদি হ'ব পাৰে লেকচাৰ যদি হ'ব যায় নেশ্যনেল এলিজিবিলিটি টেষ্ট আৰু ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট থেংক ইউ